মিতুল দা আজি আমি ক'ত যাইছো আমি আজি গৈ আছো ফাৰ্ষ্ট টাইম আমি যাম ভুৱনেশ্বৰৰ পৰা আমি ৰিটাৰ্ণ হ'ম পেলাই আমি চাম তোমাৰ নন্দন কানন চিৰিয়াখানা তাৰপিছত যাম আমি লিংগৰাজ মন্দিৰ এনেকৈ বহুতখিনি আছে বলকচোন আপোনালোকক দেখাই থাকিম আজি যে কৈ দিলে আপোনালোকে ইণ্টাৰেষ্ট নাপাব দেই চাই লওক বলক ভিডিঅ'টো আৰম্ভ কৰোঁ বলক আমি এতিয়া আহি পালোঁ সূৰ্য মন্দিৰ আৰু সূৰ্য মন্দিৰটো দৰ্শন হয় আপোনালোকক দেখাই আছোঁ চাৰিওফালে তো চাই থাকিব ভিডিঅ'টো আমি এতিয়া এই টোকনটো দিওঁ তাৰপিছত আমি এণ্ট্ৰি কৰিম এতিয়া মন্দিৰটো আমি এতিয়া আহি পালোঁ আৰু মন্দিৰটো যিহেতু বহুত বেছি পুৰণা তো ইয়াৰে কাম কিছুমান চলি আছে তো মানে অলপ ভাল কৰি আছে মন্দিৰটো বহুত বেছি পুৰণা হৈছে তো অলপমান চাইডবিলাক ফাটি ফাটি উঠিছে তো ভিডিঅ'টো আপোনালোকে চাই থাকক চকাটো দেখিছে আপোনালোকে একচুৱেলি এইটো চকা নহয় ঘড়ী হয় এই ঘড়ীটো বহুত ডাঙৰ এটা ৰহস্য আছে আগতেতো ৰজা মহাৰজাসকলৰ ঘড়ী নাছিলে এই চকাটো 1ৰ পৰা 12লৈ সংখ্যা ধৰিছিল এই মাজত থকা দাণ্ডাডালেৰে য'ত সূৰ্যৰ ছাঁ পৰিছিল তেনেকৈ টাইমটো তেওঁলোকে নিৰ্ধাৰণ কৰা হৈছিল আৰু সেইকাৰণে এই মন্দিৰটোৰ নাম সূৰ্য মন্দিৰ আৰু আমি এতিয়া আহি পালোঁ চিৰিয়াখানা নন্দন কানন এইখন চিৰিয়াখানা মানে এছিয়াৰ ভিতৰত বহুত ডাঙৰ হয় একদম মানে আমাৰ আহিছে এইবিলাক চাওক মানুহ আমাৰ একদম চিৰিয়াখানাত কি চাম আমি কি চাম ভিতৰত ইয়াতে আপোনালোকক আমি এতিয়া সোমামহে গেটটো এতিয়া এইটো মানে ক'ব নাপাওঁ এতিয়া ছাৰপ্ৰাইজ হৈ থাকিব এইটো কি চাওঁ আমাৰ লগত ভিডিঅ'টো আমি টিকেট কাটি ল'লোঁ আৰু ইয়াত মাস্ক মাৰিব লাগিব চেনিটাইজাৰ কৰিব লাগিব আৰু টিকেটত 50 টকাকৈ লৈছে 50 টকাকৈ এজনৰ টিকেট লৈছে আমাৰ মানে প্ৰত্যেকৰে লৈছে 50 টকাকৈ আৰু মাস্ক নামাৰিলে কিন্তু ফাইন ভৰিব লাগিব সেইকাৰণে ইয়াত আহিব পাৰে আপোনালোকে এছিয়াৰ ভিতৰত ডাঙৰ আৰু চিৰিয়াখানাখন আপোনালোকে কি দেখাব পাৰে লৈ ল'লোঁ মানে ইয়াৰ 8 কিলোমিটাৰমান আছে 8 কিলোমিটাৰ 10 কিলোমিটাৰমানৰ এৰিয়া হ'ব তো আমি গাড়ীত যাম মানে খোজকাঢ়ি যাব নোৱাৰি না বহুত দূৰ আছে তো আমি টিকেট লৈ ল'লোঁ এটা গাড়ী এটাৰ মানে 80 টকাকৈ লৈছোঁ চাইডে কৰি দিওঁ পিছত দেখি আমি বহি ল'লোঁ ভিউ খুব ধুনীয়া এতিয়া একদম চাই লওঁ ইফালে একদম হৰিণা হৰিণা আহি যাচোন আগত হেল্ল' ব্ৰাদাৰ ডাইনছৰ আৰু ডাইনছৰৰ ওপৰত আমি এতিয়া সোমাম ভিতৰত এইডাল কেমেৰাত জুমে নহয় এইডাল মস্ত বাঘ বগা বাঘ ফটো উঠে বাপা মানে এতিয়া ৰুম আহি পাই গ'লোঁ আৰু চিৰিয়াখানা মানে ইমান সেই নহ'ল মানে বস্তুবিলাক ভালকৈ দেখা নাপালোঁ মানে গেটটো বন্ধ কৰা হৈছে ছেকেণ্ড গেটটো বন্ধ কৰিছে তো দৌৰা দৌৰিকৈ আহিব লগা হ'ল মানে ইয়াত মানে
সকলো ঠাইতে গ'লোঁ কিন্তু ভিডিঅ' হওক কিবা মানে মোবাইল কেমেৰা এলাও নকৰে মানে বেছিভাগ মোবাইল কেমেৰা এলাও কৰা নাই ফটো দিয়া নাই আমি শিৱৰ মন্দিৰতো গৈছিলোঁ তাতো নিদিলে জগন্নাথতো দিয়া নাই আৰু এনেকুৱা মানে অলপ বেয়া লাগিল মনটো ভিডিঅ' চিডিঅ' আপোনালোকক দিব নোৱাৰিলোঁ বাহিৰৰ পৰাই কিছুমান শ্বট লোৱা আছে সেইবিলাক চাব আৰু আজিৰ এই ভিডিঅ'টো মানে আছিল যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আদি সকলো ভিডিঅ' কৰিব লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে